আজি এইটো ভিডিঅ' যাব ইউটিউবত, বহুত দিন মিনি ব্লগ দিয়া নাই, গতিকে ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰি লৈয়ে মায়ে লগাই দিলে শাক বাচিবলৈ। আৰু শাকখিনি চাওকচোন, ভালতকৈ বেয়াৰ পৰিমাণটোৱে বেছি ওলায়। এইফালে শাকখিনি বাচি লৈ মই জলকীয়াকেইটা ছিঙি মেলি ৰ'দত শুকুৱাবলৈ দিলোঁ। এয়া তাৰা জেঠীমা দেই আমাৰ। দেউতাহঁত নজন্মাৰ পৰাই এওঁলোক আমাৰ ঘৰত আছে। এওঁ বুলি নহয়, আৰু দুগৰাকীমান আছে। তেওঁলোক অবিহনে আমাৰ ঘৰখন আধৰুৱাই। চোতালখন মুচি আছে, কাৰণ যিহেতু ধানবোৰ পকিলে এতিয়া ঘৰলৈ আনিব ধানবোৰ। আৰু এয়া কাপোৰ অকণমান চিলাবলগীয়া আছিল, সেইখিনি চিলাব বহিলত। পিছফালৰ পৰা মাক চাওকচোন। এইটো বুলি নহয়, মই যদি ভইচ অভাৰ দি থাকোঁ নহয়, মায়ে গৰিত আহি শুনি থাকে মই কি কৰিছোঁ বুলি। আৰু সেইখিনি কৰি মেলি মই এইবাৰ গ'লোঁ বৰমাহঁতৰ তাত। গাইছ, এইটো মোৰ ভাগিনী না ভাগিনী। শকত মানুহক শকতে দেখো, ক্ষীণ মানুহক ক্ষীণে দেখো। এইটো আৰু বদলাব নোৱাৰি ন। আৰু সন্ধিয়া দেই। বাৰু আজিলৈ এৰিছোঁ, বাই বাই।